হেল্ল' এভৰিৱান, আজি মই আকৌ নতুন ৰেচিপি লৈ আহিছোঁ। ভেন্দি মই কেনেকৈ বনাওঁ চাবচোন। প্ৰথমতে মই ভেন্দিখিনি ধুই গোটা কৰি ৰাখিছোঁ। গোটা মাজেৰে ফালি 4 ফাল কৰিছোঁ আৰু কেঁচা ধনিয়া, আদা, নহৰু, জলকীয়া আৰু এফাল লৈছোঁ পিঁয়াজ। তাৰপিছত মই ভেন্দিখিনি মেৰিনেট কৰিম। ধনিয়াখিনি পিচিছোঁ আৰু আদা, নহৰু, জলকীয়াখিনি একেলগে পিচি লৈছোঁ। নিমখ, হালধি আৰু চেনি এড কৰিছোঁ। গোটেইখিনি মই ভালকৈ সানি ল'ম। এয়া মই সানি লৈছোঁ। তাৰপিছতে অলপ সময় থৈ দিম। তাৰপিছতে কেৰাহীখন পাতি দিয়াৰ পিছত গৰম হোৱাৰ পিছতে তেল দি তাৰপিছতে জিৰা দিলোঁ, গোটা জিৰা আৰু শুকান জলকীয়া, তেজপাত, পিঁয়াজ এইবিলাক গোটেইখিনি ভাজি ল'লোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। তাৰপিছতে মেৰিনেট কৰি থোৱা ভেন্দিখিনি এড কৰিছোঁ। গোটেইখিনি এড কৰিছোঁ। তাৰপিছত লৰাই দিছোঁ। মই মেৰিনেট কৰোঁতে নিমখ, হালধি দি দিছোঁ। তাৰপিছতে ভালকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে অকণমান পানী দিছোঁ। পানীখিনি দি পেলাই অকণমান লৰাই দিছোঁ। তাৰপিছতে নেমু পানী দিছোঁ। এইখিনি মই নেমু অলপ পানীত চেপি লৈছোঁ। নেমু এফাল তাত এড কৰিছোঁ। তাত ঢাকনি লগাই দিছোঁ। ফুল চিমত দিছোঁ। ঢাকনি গুচাই চালোঁ, পানী প্ৰায় নোহোৱা হৈছে। এইটো দুদিনমান আগৰে ভিডিঅ' হয়, আজিহে মই দিলোঁ। তাৰপিছত আকৌ অলপ ঢাকনি লগাই দিছোঁ। পানীখিনি গোটেই নোহোৱা হ'ব লাগিব। তাৰপিছতে লৰাই দিলোঁ। এয়া চাওক, পানীখিনি নোহোৱা হৈ গৈছে, ভালদৰে ফ্ৰাই হৈ গৈছে। এয়া হৈ গ'ল মোৰ ভেন্দি ৰেচিপি। এতিয়া মই নমাই থ'লোঁ। সকলোৱে জনাবচোন চিম্পুলকৈ বনোৱা মোৰ ভেন্দি ৰেচিপিটো। আগলৈকে আৰু নতুন ভিডিঅ' লৈ আহিম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আজিলৈ বাই, থেংক ইউ ফৰ ৱাচিং।